নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল টেকনিকেল আসামলৈ। বন্ধুসকল, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ আমি এটা ইউটিউব চেনেল খুলিম আৰু কেনেকৈ আমি আগবাঢ়ি যাম ইউটিউবত সেই তাৰ বিষয়ে। তো বন্ধুসকল, প্ৰথমতে আপোনালোকক মই দেখাবলৈ ওলাইছো কেনেকৈ আমি এটা ইউটিউব চেনেল খুলিব লাগে। তো বন্ধুসকল, প্ৰথমতে আপোনালোকৰ সেটিংছ ওপেন কৰি ল'ব আপোনালোকৰ মোবাইলৰ। তাৰ পিছত যাব একাউণ্টলৈ। একাউণ্টত যোৱাৰ পিছত আপোনালোকে যাব এড একাউণ্ট। যদি আপোনালোকৰ আগৰ একাউণ্ট আছে জিমেইল একাউণ্ট, তেতিয়াহ'লে কোনো অসুবিধা নাই। মই আপোনালোক নতুন এটা খুলিম কাৰণে আপোনালোকক এতিয়া মই নতুনকৈ দেখাম। ইয়াত আপুনি যাব গুগল। ইয়াত নতুন একাউণ্ট এড কৰিবলৈ হ'লে আপুনি যাব গুগল, ঠিক আছে। তাৰপিছত অলপ সময় ল'ব। আপোনালোকৰ পাছপৰ্ট যদি কিবা মোবাইলত আছে পাছপৰ্ট বিচাৰিব বা ফিংগাৰপ্ৰিণ্ট বিচাৰিব, দি দিব। তাৰপিছত অলপ সময় এনেকৈ ৰখিব লাগিব। তাৰপিছত আহিব ইয়াত আপোনালোকে এটা অপশ্যন দেখিছে ক্ৰিয়েট একাউণ্ট, মানে নতুন জিমেইল একাউণ্ট খুলিবলৈ এইটো অপশ্যন দেখাইছে। তো আপোনালোকে ইয়াত ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব ফৰ মাই চেল্ফ। তাৰপিছত এতিয়া মই এটা খুলিম আপোনাৰ আছামিজ এণ্টাৰটেইনমেণ্ট বুলি, যিহেতু মই অসমীয়া, সেইটো কাৰণে মই অসমীয়াৰে চেনেল খুলিম। আছামিজ, লাষ্ট নেম দিম এণ্টাৰটেইনমেণ্ট, অ'কে, এণ্টাৰটেইনমেণ্ট। তাৰপিছত নেক্সট কৰিব। ইয়াত আপোনালোকে আপোনালোকৰ জন্ম মাহটো দি দিব আৰু তাৰপিছত আপোনালোকৰ জন্ম তাৰিখ দি দিব। তাৰপিছত আপোনালোকে জন্ম চনটো দি দিব। ইয়াত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। তাৰপিছত নেক্সট কৰি দিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকক তেনেকৈ অপশ্যন আহি যাব যে চাগে ইয়াত আছামিজ এণ্টাৰটেইনমেণ্ট 189 এনেকৈ আহি যাব আপোনালোকৰ। তো কোনটো আপোনালোকে জিমেইল চিলেক্ট কৰে সেইটো চিলেক্ট কৰি ল'ব। মই নেক্সট কৰি দিলোঁ। ইয়াৰ পিছত এটা ষ্ট্ৰং পাছপৰ্ট দিব। পাছপৰ্টটো মই দি দিছোঁ। অ'কে, নেক্সট কৰি দিব। তাৰপিছত আহি যাব এনেকৈ। আই এগ্ৰীত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এইটো আপোনালোকৰ ইয়াত এটা আপোনালোকৰ জিমেইলটো ক্ৰিয়েট হৈ গ'ল আৰু এই জিমেইলটো দিয়ে আপোনালোকে আপোনাৰ ইউটিউব চেনেল খুলিব পাৰিব। বন্ধুসকল, তাৰ পাছত আপোনালোকে আপোনালোকৰ ইউটিউবটো অ'পেন কৰি ল'ব। ইউটিউবটো অ'পেন কৰি লোৱাৰ পিছত ইয়াত ৰাইটত দেখিছে আপোনালোকৰ চেনেলৰ লগ'টো থাকিব, তাত ক্লিক কৰিব। তাৰপিছত ইয়াত আছে আপোনাৰ ইয়ৰ চেনেল বুলি আহিব। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত নতুন চেনেলবিলাকত আপোনালোকৰ এনেকৈ আহিব। ইয়াত এখন প্ৰফাইল পিকচাৰ দিব লাগিব আপোনালোকে, তাত ক্লিক কৰিব। ইয়াত আপুনি ফটো উঠাই পেলাইও দিব পাৰে আৰু আপোনালোকৰ গেলাৰীৰ পৰাও চিলেক্ট কৰি দিব পাৰে। মই সেইটো কাৰণে গেলাৰীৰ পৰাই চিলেক্ট কৰি দিম। তাৰপিছত আপোনালোকৰ এলবামত গ'লোঁ। ফটোখন চিলেক্ট কৰি লোৱাৰ পিছত আপুনি ধুনীয়াকৈ ক্ৰপ কৰি ল'ব, আপোনালোকে ছেভ কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে ক্ৰিয়েট চেনেল বুলি আহিব, ক্ৰিয়েট চেনেল কৰি দিব। তো বন্ধুসকল, আপোনালোকৰ চেনেলটো এতিয়া বৰ্তমান হৈ গৈছে। ইয়াত আৰু কিছুমান কথা আছে যে আপোনালোকে ভিডিঅ'বোৰ যেতিয়া দিব তাত থাম্বনেইল কেনেকৈ দিব, কাৰণ প্ৰথমতে আপোনালোকে বনোৱা এটা চেনেলত থাম্বনেইল দিব নোৱাৰিব পটককৈ। তাতো কিছুমান ছেটিংছ আছে, যিবোৰ ছেটিংছ মই আপোনালোকক মোৰ পিছৰটো ভিডিঅ'ত বতাই দিম।